হে গাইজ, তো আপোনালোকে এটা বস্তু চাওক, ঠিক আছে? আপোনালোকে এটা বস্তু চাওক আজি। এয়া ভাতৰ কাঁহী চাফা, তাৰপিছত জোল চোল আছে, মাছৰ কণী আছে। তো সি কণীয়ে এবাৰ ভাত খালে, ঠিক আছে? তাৰপিছত সি তাৰপিছত ভাতটো বহালে, তাৰপিছত বহোৱাৰ পিছত আকৌ কম হ'ল, তো সি আকৌ বহাইছে। আপোনালোকে চাওক ইয়াতে বহোৱা ভাতৰ ওপৰত যিহেতু দেখিছে আকৌ চাউল দিছে, কাৰণ তাৰমানে ভাত কমি গ'ল। এতিয়া সি আকৌ বহোৱা ভাতৰ ওপৰত আকৌ ভাত দিছে, চাউল দিছে, নে সি ভাত আজি খাবই। তো ইয়াতকৈ ডাঙৰ ঘটুৱা চাগে অসমত আজিলৈকে ইমান ডাঙৰ ভতুৱা মানে চাগে জন্ম হোৱা নাই। তো ভাতৰ কাঁহী আধাত থৈ চাউল বহাই, সেইখিনি ভাত হ'ল, সেইখিনি কমি গ'ল, কম দেখি আকৌ বহাইছে সেইটোকে। একো নাই খাব লাগে একো পেট ভৰাই খাব লাগে মানুহে। ফাইনেলি আমাৰ ভাত চাত কণী বহাই কৰি হৈ গৈছে। এতিয়া কণী কেইবাৰ চাই আহোঁ মজাকে। এয়া একদম বেচেৰা পুৰা মাৰিছে আজি। কণী ভাজি একদম তৰকাৰী চাফা, ভাত চুচি আছে। কমিছে নেকি ভাত? আৰু অলপ বহাই দিব লাগে। কুকাৰ চাফা, 3বাৰ কুকাৰ চাফা কৰি দিছে। একদম টাটা বাই বাই। কণী হেপিলি খা হা, ঠিক আছে? অঁ বঢ়িয়া।